হেল্ল' ষ্টুডেণ্ট, নিশ্চয় তোমালোক সকলো ভালে আছা। আমি পঢ়ি আছিলোঁ তোমালোকৰ ডি আৰু এফ গোষ্ঠীৰ মৌলসমূহ। পঢ়ি থাকোঁতে আমি তাত পঢ়িছিলোঁ ডি গোষ্ঠীৰ মৌলসমূহবিলাকৰ সঠিক ধৰ্মৰ বিষয়ে। তাত পঢ়িছিলোঁ আমি ডি গোষ্ঠীৰ মৌলবিলাকে কি কৰিব পাৰে, ৰঙীন যৌগ গঠন কৰিব পাৰে। লগতে পঢ়িছিলোঁ আমি ডি গোষ্ঠীৰ মৌলবিলাকৰ অনুচুম্বকীয় ধৰ্মৰ বিষয়ে। আজি আমি পঢ়িম তোমালোকৰ ডি গোষ্ঠীৰ মৌলবিলাকৰ পাৰমাণৱিক আকাৰ। পাৰমাণৱিক আকাৰ আমি পঢ়িবলৈ যাওঁতে আমি নিশ্চয় মন কৰিছোঁ পৰ্যায়ভিত্তিক তালিকাখন লৈ তাত আমাৰ পৰ্যায় আৰু বৰ্গৰ বিষয়ে আমি পঢ়িব লাগে। প্ৰথম কথাটো হৈ গ'ল ডি গোষ্ঠীৰ মৌলবিলাকৰ পাৰমাণৱিক আকাৰ পৰ্যায়ত কিদৰে সলনি হয়। পৰ্যায়ভিত্তিক তালিকাত বাওঁফালৰ পৰা সোঁফাললৈ প্ৰায় প্ৰথম 5টা মৌলৰ পাৰমাণৱিক আকাৰ কমি যায় আৰু বাকীবোৰ প্ৰায় একেই থাকে। তোমালোকে যদি পৰ্যায়ভিত্তিক তালিকাখন চোৱা তাত কি হ'ব, ডি গোষ্ঠীৰ মৌলবিলাকৰ বিষয়ে আমি পঢ়ি আহিছিলোঁ। 3 পৰা 12 বৰ্গলৈ যিবোৰ মৌল আছে সেইবিলাকক ডি গোষ্ঠীৰ মৌল বুলি কোৱা হয়। সেই ডি গোষ্ঠীৰ মৌলবিলাকৰ পৰ্যায়ভিত্তিক তালিকাত কি হয়, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ প্ৰথম 5টা মৌলৰ পাৰমাণৱিক আকাৰ কমি যায় আৰু বাকীবোৰ প্ৰায় একেই থাকে। খুব ইম্পৰ্টেণ্ট সোধে ডি গোষ্ঠীৰ মৌলবিলাকৰ পাৰমাণৱিক আকাৰ কিদৰে সলনি হয় লিখা। আমি পৰ্যায়ৰ ক্ষেত্ৰত পালো বাওঁফালৰ পৰা সোঁফাললৈ প্ৰথম 5টা মৌলৰ পাৰমাণৱিক আকাৰ কমি যায়, ঠিক আছে, আৰু বাকীবোৰ প্ৰায় একেই থাকে। ক'ত কমি যায়, বাওঁফালৰ পৰা সোঁফাললৈ। নোট ডাউন কৰি ল'বা। চোৱা, আমি স্কেণ্ডিয়ামৰ পৰা জিংকলৈকে আমি পাইছিলো 21 to 30 গতিকে ইয়াত কি হৈছে, এই বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে পাৰমাণৱিক আকাৰ কমি কমি গৈ আছে। চবতকৈ বেছি কাৰ আছে পাৰমাণৱিক আকাৰ, চিলিকনৰ আছে, তাৰপৰা টাইটেনিয়াম আছে, তাৰপৰা ভেনাডিয়াম, ক্ৰমিয়াম, মেংগানিজ, তাৰপৰা আইৰণৰ পৰা জিংকলৈকে ইহঁতৰ প্ৰায় পাৰমাণৱিক আকাৰটো একেই থাকে। গতিকে এই কথাকেইটা তোমালোকে মনত ৰাখিব লাগিব। কেতিয়াবা তোমালোকক হয়তো সজাবলৈ দিব পাৰে পাৰমাণৱিক আকাৰ বাওঁফালৰ পৰা সোঁফাললৈ কিদৰে সলনি হয়। তোমালোকৰ অপশ্যনত আহিব পাৰে মাল্টিপল চইচত। গতিকে এই কথাখিনি তোমালোকে নোট ডাউন কৰি ল'বা। এইখিনি হ'ল পৰ্যায়ৰ ক্ষেত্ৰত। তেনেকে যদি আমি বৰ্গৰ ক্ষেত্ৰত চাওঁ, বৰ্গৰ ক্ষেত্ৰত কি হয় চোৱা, ওপৰৰ পৰা তললৈ বাঢ়ি যায়। বৰ্গ এটাত ওপৰৰ পৰা তললৈ যদি আমি আহোঁ, ঠিক আছে, ইয়াৰ পৰা তললৈ যদি আমি আহোঁ তেতিয়াহ'লে কি হৈ যাব, মৌলবিলাকৰ পাৰমাণৱিক আকাৰটো বাঢ়ি যাব। অৰ্থাৎ 3Dতকৈ 4D শ্ৰেণীৰ যিখিনি মৌল আছে সেই মৌলখিনিৰ পাৰমাণৱিক আকাৰটো বেছি আৰু বাকীবোৰ প্ৰায় একে থাকে। 5D খিনি প্ৰায় সমানেই থাকে, ঠিক আছে নে? এই কথাকেইটা তোমালোকে নোট ডাউন। মই ছাত্ৰ ছাত্ৰীসকল এটা কুৱেশ্যন লৈ আহিছোঁ, যিটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াত অহা দেখা গৈছিল। এই কুৱেশ্যনটো প্ৰায়ে আহে। এই কুৱেশ্যনটো যদি তোমালোকে চল্ভ কৰিব পাৰা, প্ৰায়বোৰ কুৱেশ্যনৰ এনচাৰ চল্ভ কৰিব পাৰিম। কুৱেশ্যনটোত আমাক সুধিছে জিংক, কেণ্ডিয়াম আৰু HG মাৰ্কাৰীক কিয় সংক্ৰমণশীল মৌল বুলি ধৰা নহয়। কালি যিহেতু ভিডিঅ'ত মই এই কথাখিনি উল্লেখ কৰিছিলোঁ, জিংকক কিয় সংক্ৰমণশীল মৌল বুলি ধৰা নহয়, এই কথা তোমালোকক মই অলৰেডি কৈছিলোঁ। সেই কথাখিনি তোমালোকে লিখিব লাগিব। জিংক, কেণ্ডিয়াম আৰু HG কি হয়, HG ডি অৰবিটেল সম্পূৰ্ণ হৈ থকাৰ বাবে ইহঁতক সংক্ৰমণশীল মৌল বুলি বিবেচনা কৰা নহয়। ঠিক আছে, কি কাৰণে বিবেচনা কৰা নহয়, সিহঁতৰ ডি অৰবিটেল সম্পূৰ্ণ হৈ থাকে। এতিয়া যদি আমি সিহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস আমি লিখি চাওঁ তেতিয়াহ'লে আমি জিংকৰ ক্ষেত্ৰত পাম
জিংকৰ ক্ষেত্ৰত পাম কালি মই অলৰেডি লিখিছো লাষ্ট দুটা চেলৰ কথা মই লিখি দিওঁ এতিয়া ইয়াতে হৈ যাব 3D10 4S2 তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা ইলেক্ট্ৰনিক আমি কেনেকৈ লিখিছো জিংকৰ ক্ষেত্ৰত কি আছে এই ডি অৰবিটেলটো কি আছে সম্পূৰ্ণ হৈ আছে সম্পূৰ্ণ হৈ থকাৰ কাৰণে ই ৰঙীন যৌগ গঠন কৰিব নোৱাৰে ই কম চুম্বকীয় ধৰ্ম শেষ কৰিব নোৱাৰে সেই কথাখিনি এই ইলেক্ট্ৰনিক বিন্যাসৰ ওপৰত তেনেকৈ যদি আমি কেন্ডিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস লিখোঁ কেন্ডিয়ামৰ ঠিক ইলেক্ট্ৰনিক বিন্যাসটো আমি লিখিব পাৰিম কেন্ডিয়ামৰ এটমিক নাম্বাৰ কিমান আছে কেন্ডিয়ামৰ এটমিক নাম্বাৰ আছে 48 কেন্ডিয়ামৰ এটমিক নাম্বাৰ হ'ল 48 জিংকৰ 30 ইয়াত আমাৰ কিমান পাম 5s2 4d10 5s2 4d10 5s2 ই হৈ গ'ল দ্বিতীয় শ্ৰেণীৰ সংক্ৰমণশীল মৌল আমি পাইছিলো ন সংক্ৰমণশীল মৌলক তিনিটা শ্ৰেণীত ভাগ কৰা আছে প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌল পাইছিলো দ্বিতীয় শ্ৰেণীৰ সংক্ৰমণশীল মৌল পাইছিলো তৃতীয় শ্ৰেণীৰ সংক্ৰমণশীল মৌল পাইছিলো আগৰ ভিডিঅ চাই গতিকে জিংকৰ কি হৈছে শেষৰ ইলেক্ট্ৰন 3D সোমাইছে সেইকাৰণে প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌল কেন্ডিয়ামৰ শেষৰ ইলেক্ট্ৰন সোমাইছে 4D সোমাইছে সেইকাৰণে ই দ্বিতীয় শ্ৰেণীৰ সংক্ৰমণশীল মৌল ঠিক তেনেদৰে যদি আমি মাৰ্কাৰীত চাওঁ এইচিক চালে আমি কি কম ই তৃতীয় শ্ৰেণীৰ সংক্ৰমণশীল মৌল ইয়াৰ শেষৰ ইলেক্ট্ৰনটো ক'ত সোমাবগৈ 5D সোমাবগৈ ঠিক আছে নে আমি যেনেকৈ আমি লিখিব পাৰোঁ 5D10 6s গতিকে ই হৈ গ'ল ইয়াৰো শেষৰ ইলেক্ট্ৰনটো কি হৈছে ডি অৰবিটেলত সোমাইছে 10টা ইলেক্ট্ৰন সোমাইছে আৰু আমি প্ৰত্যেক ক্ষেত্ৰত দেখিলো জিংকৰ ক্ষেত্ৰতো দেখিলো শেষৰ ইলেক্ট্ৰনটো যেহেতু পৰিপূৰ্ণ হৈ আছে ডি অৰবিটেলটো সম্পূৰ্ণ হৈ আছে মানে ডি অৰবিটেলত 10টা ইলেক্ট্ৰন সোমাইছেগে ঠিক তেনেদৰে আমি কেন্ডিয়ামৰ ক্ষেত্ৰতো চালো ডি অৰবিটেলত 10টা ইলেক্ট্ৰন সোমাইছেগে আৰু মাৰ্কাৰীৰ ক্ষেত্ৰত এই ডি ইলেক্ট্ৰন কেইটা সোমাইছে 10টা ডি অৰবিটেলত 10টা ইলেক্ট্ৰন সোমাইছে সেইকাৰণে ইহঁতক সংক্ৰমণশীল মৌল বুলি ধৰা নহয় এইচ জি এটমিক নাম্বাৰ কিমান জানানে এইচ জি এটমিক নাম্বাৰ হৈ গ'ল কিমান 83 তোমালোকে ইলেক্ট্ৰনিক বিন্যাস লিখিবলৈ শিকিবা ইয়াৰ আগত ডটত দি ল'বা এনেকৈ এই কথাখিনি তোমালোকে লিখি পেলাব কমপ্লিটকৈ ঠিক আছে যদি নোৱাৰে কমেণ্ট কৰিব মই লিখি দেখাই দিম অলৰেডি তোমালোকক ফাৰ্ষ্টে শিকি আহিছোঁ ঠিক আছে এইটো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সামত প্ৰায় কুৱেশ্যন এই এনচাৰ ৰিলেটেড কুৱেশ্যনে আহে এইটো চেপ্টাৰত গতিকে তোমালোকে ইলেক্ট্ৰনিক বিন্যাসখিনি কমপ্লিট কৰিবা ঠিক আছে নোটটো কৰি ল'বা আৰু ইলেক্ট্ৰনিক বিন্যাস লিখিবলৈ এইকেইটা কুৱেশ্যন প্ৰায় আহি থাকে তোমালোকে যদি প্ৰিভিয়াছ পেপাৰ চোৱা তেতিয়া